হেল্ল' এভৰিৱান। ঘৰতে সোমাই আমনি লগাত অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। ঘৰৰ পৰা আহিছিলোঁ অকলে আৰু ৰাস্তাত আমি দুইজনী একেলগ হৈছোঁ। আৰু এয়া আমি আহি দেৱা ৰিজৰ্টে পালোহি। তেনেকুৱা বিশেষ চাবলগীয়া বাৰু একো নাই, কিন্তু ঠাইখিনি বৰ মনোমোহা। ৰিকিয়ে আকৌ মোক কৈছে তাই হেনো বিয়াখন বোলে ইয়াতে পাতিব। বোলো ইয়াত পাতিলে আমাৰো সুবিধা হ'ব। আৰু এনেদৰে আমি মাজে সময়ে ধেমালি কৰি থাকোঁ। আবেলিটো বৰ ধুনীয়াকৈ পাৰ হ'ল। বেছি সময় নকৰি সন্ধিয়া হোৱাৰ আগে আগে আমি দুয়ো আহি ঘৰ পালোহি। আৰু বিচনাতে এনেদৰে চাহ খাবলৈ লৈছোঁ। অভ্যাসটো কিন্তু বৰ বেয়া, কিন্তু এই ঠাণ্ডাৰ দিনত উঠি যাবলৈ একেবাৰে মন নাযায়। চাহ তাহ খাই কৰি অকণমান সময় জিৰণি লৈ ভাতৰ যোগাৰটো আছেই। চাউলখিনি বাৰু ময়ে ধুই দিছোঁ, বাকীখিনি ৰিকিলৈ বুলি এৰিলোঁ। আজিলৈ তেন্তে আহিছোঁ, বাই।